এয়া পিকাডিলি চাৰ্কাছ নহয়, এহাল কোকৰাঝাৰ চাৰ্কাছ। চাওকচোন চাওক, চবকে যাব লাগে আগত, ট্ৰেফিক পুলিচ নাই, ইয়াকে বোলে বিশৃংখলতা। গোটেইখিনি কাণ্ডৰ জ্বৰ হ'ল এইটো গাড়ী। উপায় নাই, সমস্যা হৈ থাকিব। আমাৰ নিজৰ কামত লাগি যাওঁ। আৰু কিমান দেৰি লাগিব কোৱা? 3 দিন লাগিল দেই। যেতিয়া মূৰত কামৰ প্ৰেছাৰ পৰে নহয়, ডেট মিনছ অভাৰলোডিং হয়, তেতিয়া কি হয় জানেনে? সন্মুখত এখন গাড়ী আছে, খাইলাখ মোৰে গাড়ী, একে কালাৰ, একে কোম্পানী। যিহেতু মোৰ লক ৰিম'টটো নষ্ট হৈ গৈছে, গতিকে মই মেনুৱেলি গৈ পেলাই কি হলত ভৰাই দিলোঁ আৰু ঘুটুৰ মুটুৰ কৰি আছোঁ। নুখুলে, পিছত দেখিলে সেইটো মোৰ গাড়ী নহয়, আৰু গাড়ীখন সন্মুখত আছে, আপোনালোকক দেখুৱাওঁ। এয়া চাওক, ইয়াকে কয় অভাৰলোড পৰিলে এই 12 নম্বৰটোৱে কাম নকৰে। সঁচাকৈ দেই, প্ৰতিমূৰ্তিটোক ইমান ভাল পাইছে আমাৰ এই ডগিটোৱে। পইচা আনছা নাই তহঁতে? বহুত সময় খেলিলি, 1 ঘণ্টা হৈ গ'ল না? 100 টকাকৈ লাগিব। ঘণ্টাত 100 টকা হ'ব না? আন্ধাৰে হ'ল দেখোন। কি বাবু, শেষ হ'ব না আজি? भैया बहुत आराम कर रहे हो। कुछ माहौल हो रहा है ना अभी माहौल पूरा बन रहा है। আহিব লগা হ'ল বঙাইগাঁৱলৈ, কাৰণ এৰি দিৱসৰ দিনা প্ৰয়োজন হোৱা মমেণ্টেজবোৰ আজি সংগ্ৰহ কৰিব লাগে। ঠিক আছে দে। গুড মৰ্ণিং ভাই। গুড মৰ্ণিং দাদা। চাওঁ হৈ গ'ল না? হৈ গ'ল একদম। হাৰ্ট এৰি দে, গৰম আছে, গৰম লাগিছে। সুন্দৰ ভাল লাগিছে। কাপে এইবোৰ আমাৰ কাপ, কাৰণ এৰি দিৱস এতিয়া তুংগত আছে। আৰু ভাইটি কিন্তু খুব কম সময়ৰ ভিতৰত উলিয়াই দিয়ে। বহুত ধন্যবাদ দেই ভাইটি। এইবোৰ অতি কম সময়ৰ ভিতৰত অতি সুন্দৰভাৱে আৰু ৰিজনেবল প্ৰাইজত একমাত্ৰ দিব পৰা ব্যক্তিজন হ'ল এই প্ৰধানী ভাইটি। দে ভাই, নাভাঙেতো? বৰষুণ নাই যদিও বতৰ ফৰকাল নহয়, তথাপি আবহাৱা খুবেই সুন্দৰ। এতিয়া ওলাই যাওঁ চাহ একাপ খাই কৰ্মস্থলীলৈ। এইবিলাক কাঠেদি হ'ব হা, 20x10 দে। ষ্টেজটো প্ৰায় হৈয়ে গ'ল, এতিয়া চেয়াৰবোৰ বহাব লাগে। কাৰ্তিক ক'ত গ'ল? কাৰ্তিক এইখিনি প্লেচ কৰিবই লাগে পটাপট এইখিনিত। এই পৰ্দাটো খুলি পেলা, বিৰাট বেয়া দেখা গৈছে। হাই কাৰ্তিক ভাই, কোনদিন হ'ব এইটো? ইমান ফিনিচিং দিব নালাগে, এতিয়া চূণ দি দিয়ে। এই জংঘলবোৰ নকটাকৈ ৰাখিলে বেছি ভাল লাগে নহয়নে? কিবা অটব্য অৰ্ণত সোমোৱা যেন লাগে। নতুনকৈ গজি উঠা দুবুৰবোৰ কি সুন্দৰ ৰূপ লৈছে। মানুহ তই কৰি আহ এতিয়া। ডাঙৰে ভাল দে, ভূটান লাগব। ইলেকশ্যনতো যদি এই ধৰণৰ ৰঙীন কাগজ মৰা নহয়, তেতিয়াহ'লে ইলেকশ্যন লাগে জানো? নালাগে না? ঠিকে। আজি আহিব বিভিন্ন ঠাইৰ পৰা প্ৰায় 2000ৰ ওপৰত আমাৰ কৃষক বন্ধুসকল আৰু VVIP। ৰঙীন পতাকাবোৰ কেনেকুৱা লাগিছে? মিনি ইণ্টাৰনেশ্যনেল এক্সপো 2022 ডুবাই। প্ৰায় 2,500 মানুহ বহাৰ ব্যৱস্থাপনাৰে আমাৰ মঞ্চ সম্পূৰ্ণ হৈ উঠিল। বাপেকে ভিডিঅ' চোৱাৰ সময় নাপালে কি হ'ব? মই কলিক চাওঁ, বাপ কা বেটা হে। চোৱা ভিডিঅ' চোৱা বাবা। কি নাম তোমাৰ? মেহবুবুল বাৰী। ভাল লাগে ন? সব ঠিক ঠাক আছে? অ'কে ছাৰ। পাতিব নালাগে চাউণ্ডটো হা। আজি কি আপুনি পৰিৱেশন কৰিব? গান বাজনা? আজিতো আমি কৰিম আপোনাৰ বাগুৰুম্বা, তাৰপিছত দাউচৈ দেলাই আছে, তাৰপিছত আমাৰ বৈশাগু আছে, যিটো এতিয়া বিহু লাগি আছে, এটা আমি দিব বিচাৰিছোঁ। বহুত বঢ়িয়া, ভাল লাগিব। এমেজিং। গুড মৰ্ণিং ছাৰ। গুড মৰ্ণিং। বঢ়িয়া। আপুনি কি শুটিং মেনেজাৰ নেকি? ভালকে খুৱাব লাগিব কিন্তু। অনলা প্ৰিপাৰেশ্যন হৈ আছে। ভাই আহিছে মাজবাটৰ পৰা, তেওঁ এজন চেৰিকালচাৰিষ্ট হয় আৰু মোৰ ভিডিঅ'বোৰ চাই পেলাই ভাল পায় ন? হয়, ঠিক আছে। পলুৰ আইটেম নেকি? পলু আইটেম কি? আপুনি খাই পলিব খুজে দেখোন।
এয়া কৰ্মসূত্ৰে ভাইটি কোকৰাঝাৰত আছে ঘৰ ধুবুৰীত মোৰ ভিডিঅ' হেনো খুব চাই ভাল লাগে ন ओमफ्राय सार गोदान जोंनिया माबा जाबाय नैबे सार डिपार्टमेन्टनि फ्लेग जोंनिया दाख्लै गेम सारा माबा खालामनानै बेखौ इन'भेट खालामनानै माबा खालामबाय आरोखि डिपार्टमेन्टनि फ्लेग दिनै আৰু চাংগিলা খুবেই ব্যস্ত হৈ আছে ঘণ্টা শেষ হৈ যাব চাগে 2-3 ঘন্টা লাগে ও মাই গড মাননীয় ডক্টৰ যোগেশ দেউৰী ছাৰক লাইফ টাইম এচিভাৰ এৱাৰ্ডে সন্মানিত কৰিলে আঁচনি আহি যায় তেতিয়া আমি বেছিকৈ পইচা পাম বেছিকৈ সহযোগিতা পাম ৰাজ্য চৰকাৰে এইটো ৰূপায়ণ কৰাৰ ক্ষেত্ৰত A few inches later. এক স্বৰ্গীয় সুখ লাভ কৰিছে দেই দেহা নচলা হৈ গৈছে থাৰ্ড এৰি দিৱস আমি খুব ধুমধামেৰে উদযাপন কৰিলোঁ সঁচাকৈ ভাল লাগিল যিখিনি ভাবিছিলোঁ তাতকৈ বহু সংখ্যক মানুহ আহিছে আমি ভাবিছিলোঁ 2000 বা 2500 মানুহ আহিব মোৰ দেন 4000 অ' মাই গড দেখুৱাই দিছোঁ হেপী বাৰ্থডে ৰেচপেক্টেড ছাৰ ই আজি VIP খানা খাব মই আজি নিজে গৰ্ব অনুভৱ কৰিছোঁ আৰু এজ এ বিং এ চেৰিকালচাৰিষ্ট আৰু কৰ্মী হিচাপে মই বহুত ধন্যবাদ ছাৰ আপোনাক দুয়োকো আৰু বিভিন্ন জিলা ছাৰসকল মই আজি নিজকে গৰ্ব অনুভৱ কৰিছোঁ চ' স্পেচিয়েল থেংকছ টু গুৰুং Happy birthday to you. Happy birthday to you. Happy birthday to dear son. Happy birthday to you. Go! তো ছাৰৰ এটা ধুনীয়া বেকড্ৰপৰ সৈতে আজি ধুনীয়াকৈ আমি বাৰ্থডে চেলিব্ৰেশ্যন কৰিলোঁ উখল মাখল পৰিৱেশ চ' এতিয়া আমাক কেক খোৱা পৰ্বত মোৰ কাৰণে চেয়াৰ নাই দেখোন ফটো মাৰিবা গতিকে পতাকাখন আজিয়ে মই ছুপাৰিণ্টেণ্ডেণ্ট ধাৰগাঁওক ADSৰ হৈ তেখেতকে অৰ্পণ কৰিছোঁ কৰিবলৈ সন্মান সহকাৰে গ্ৰহণ কৰিলোঁ এই তৃতীয় যিজন এৰি দিৱস সেইটো সমাপ্তিয়ে হ'ল মই ঘোষণা কৰি দিলোঁ এৰি দিৱস জিন্দাবাদ জিন্দাবাদ এৰি দিৱস জিন্দাবাদ এৰি দিৱস জিন্দাবাদ পিছফালে নিশ্চয় আপোনালোকে অনুধাৱন কৰিব পাৰিছে বিধ দি বাদ নোপোৱা অৱস্থা খোৱা বোৱা প্ৰায় শেষ যদিও অনুমান কৰা হৈছে যে 500জনৰ ওপৰত এতিয়াও খাবলৈ বাকী আছে ভাত শ্বৰ্টেজ হৈ গৈছে ভাত ৰান্ধি আছে মই অকণমান আজৰি লওঁ বুলি ওলাই আহিলোঁ আৰু ইয়াতে চাওক ধুনীয়া অৰ্জুন গছত সংলগ্ন কৰি এটা বনাই থকা হৈছে ট্ৰি হাউচ পৰ্যটনথলীলৈ কি ধৰণে চেৰিকালচাৰক নিব পাৰোঁ এটা সূতাৰ পৰা কেনেকৈ পৰ্যটনথলীলৈ ই গমন কৰিব পাৰে তাৰ এটা সৰু আভাস দিব খুজিছোঁ আৰু এইদৰে আমি এই গছবোৰত ৱাছৰুম হ'ব এইখিনিতে খোৱা ব্যৱস্থা ইয়াত হ'ব বাৰেণ্ডা আৰু এইদৰে তললৈ নামি যোৱাৰ ব্যৱস্থা আৰু বহু ভাগৰ লাগিল আৰু ভিডিঅ'টো মই কৰিব খুজিছোঁ ইমানতে সমাপ্ত যদি ভাল পায় নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব যদি চেনেল নতুন নিশ্চয় ছাবস্ক্ৰাইব কৰিব কাষত থকা বেল আইকন প্ৰেছ কৰি অল কৰি দিব কিয়নো নতুন ধামেকেইটা ভিডিঅ' নটিফিকেশ্যন তাতে পুনৰ নতুন ভিডিঅ' লগ পোৱাৰ আশাৰে আৰু আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিলোঁ টিল দেন টেক কেয়াৰ বাবাই খালাম বাই বাই